নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে আহোম ৰাজত্বকালৰ দুটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধুসকল, 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰাৰ পৰা প্ৰায় 600 বছৰ ধৰি আহোম ৰাজত্বকাল অসমত বৰ্তি আছিল। গতিকে এই দীঘলীয়া সময়ছোৱাত বিভিন্ন ঘটনা পৰিঘটনাৰে আহোম ৰাজ্যখন পৰিচালনা হৈছিল। গতিকে আহকচোন আজি আমি এই ভিডিঅ'টোৰ যোগেদি আহোম ৰাজত্বকালৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব। বন্ধুসকল, আহোমসকলৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে ইয়াৰ কাষৰীয়া চুতীয়া, কছাৰী, কোচ, নগা, নৰা, ভূঞা আদি বিভিন্ন জাতি জনজাতিৰ লগত আহোমসকলে প্ৰায় যুদ্ধ, বিগ্ৰহ আৰু আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ ৰাজ্যখন আগবঢ়াই নিবলৈ সক্ষম হৈছিল। গতিকে আহোমসকলৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে এই চুবুৰীয়া জাতি জনজাতিবিলাকৰ বিষয়ে আলোচনা কৰাটো অতিকৈ প্ৰয়োজনীয়। গতিকে আহকচোন আমি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, চুতীয়া সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? আৰু ইয়াৰ অপশ্যনসমূহ: ক বিজয়নগৰ, খ খাছপুৰ, গ কুণ্ডিল নগৰ, অপশ্যন ঘ গড়গাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ কুণ্ডিল নগৰ। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ অপশ্যনসমূহ: ক কোচি, খ ৰত্নধ্বজ পাল, গ বীৰপাল, অপশ্যন ঘ চুকাফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ বীৰপাল। আজিৰ তৃতীয় প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাই চুতীয়া সাম্ৰাজ্য নিজৰ অন্তৰ্ভুক্ত কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন ক চুডাংফা, অপশ্যন খ প্ৰতাপসিংহ, অপশ্যন গ চুহুংমুং, অপশ্যন ঘ ৰুদ্ৰসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ চুহুংমুং বা দিহিঙীয়া ৰজা। বন্ধুসকল, আমাৰ আজিৰ হিষ্ট্ৰীৰ প্ৰশ্নসমূহ এডিআৰই গ্ৰেড 3 আৰু অসম পুলিচৰ সমূহ পৰীক্ষাৰ বাবে উপযোগীকৈ প্ৰস্তুত কৰি তোলা হৈছে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন: প্ৰথমগৰাকী বৰফুকন পদত অধিষ্ঠিত বিষয়া কোন আছিল? অপশ্যনসমূহ: লাচিত বৰফুকন, অপশ্যন খ বদন বৰফুকন, অপশ্যন গ লাঙি পানেসীয়া বৰফুকন, অপশ্যন ঘ আতন গোহাঁই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন গ লাঙি পানেসীয়া বৰফুকন। আজিৰ পঞ্চম প্ৰশ্নটো হ'ল, কাছাৰ ইতিবৃত্ত গ্ৰন্থৰ লেখক কোন আছিল? আৰু ইয়াৰ অপশ্যনসমূহ: উপেন্দ্ৰ চন্দ্ৰ বৰ্মন, খ উপেন্দ্ৰ চন্দ্ৰ গুহ, গ গোবিন্দ চন্দ্ৰ, ঘ তুলাৰাম সেনাপতি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ উপেন্দ্ৰ চন্দ্ৰ গুহ। আজিৰ ষষ্ঠ প্ৰশ্নটো হ'ল, কোনজন আহোম ৰজাৰ দিনৰ পৰা কছাৰীসকলক স্থাপিত সঞ্চিত বুলি কোৱা হৈছিল? ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক চুলিকফা, অপশ্যন খ চুডাংফা, অপশ্যন গ চুহুংমুং, অপশ্যন ঘ চুতুফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ চুহুংমুং দিহিঙীয়া ৰজা। আজিৰ সপ্তম প্ৰশ্নটো হ'ল, অসমৰ নেপোলিয়ন বুলি কোনজন ৰজাক কোৱা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক চুডাংফা, অপশ্যন খ চুচেংফা, অপশ্যন গ চুহুংমুং, অপশ্যন ঘ চুজানফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ চুহুংমুং। বন্ধু বান্ধৱীসকল, চুহুংমুং হৈছে অসমৰ এজন অন্যতম শক্তিশালী ৰজা। দিহিঙীয়া ফৈদৰ এই ৰজাজনে তেওঁৰ জীৱনকালত প্ৰায় বহুবিলাক যুদ্ধ কৰিছিল আৰু সেইবাবে তেখেতক বিশ্ববিখ্যাত বীৰ নেপোলিয়নৰ সৈতে তুলনা কৰা হৈছে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাক চুতীয়া ৰজাই নাও খেল খেলিবলৈ নি হত্যা কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন ক চুতুফা, অপশ্যন খ চুহানফা, অপশ্যন গ চুলিকফা, অপশ্যন ঘ চুতেউফা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক চুতুফা। বন্ধু বান্ধৱীসকল, চুতুফা ৰজাই নাও খেল খেলিবলৈ যাওঁতে চুতীয়া ৰজাই তেওঁক কপট মিত্ৰতাৰ চলেৰে মৃত্যুদণ্ড বিহিছিল, যাৰ ফলত পৰৱৰ্তী সময়ত আহোম ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰি চুতীয়া ৰাজ্যখন আহোমৰ কৰতলীয়া কৰিছিল। নৱম প্ৰশ্নটো হৈছে, কোন চনত চুডাংফা ৰজা ৰাজপাটত উঠে? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল: অপশ্যন ক 1397 চন, অপশ্যন খ 1497 চন, অপশ্যন গ 1342 চন, অপশ্যন ঘ 1542 চন।
আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ক 1397 চনত। আজিৰ দশম প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই স্বৰ্গোৱাত ৰাজধানী পাতিছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন ক প্ৰতাপসিংহ, অপশ্যন খ ৰুদ্ৰসিংহ, অপশ্যন ক চুডাংফা, অপশ্যন ঘ চুতুফা। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন গ চুডাংফা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে সাধনী কোন বংশৰ ৰাজকুঁৱৰী আছিল? ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন ক কছাৰী বংশৰ, অপশ্যন খ চুতীয়া বংশৰ, অপশ্যন গ কোচ বংশৰ, অপশ্যন ঘ বৰাহী বংশৰ। আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ চুতীয়া বংশৰ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজা কোন আছিল? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক চুডাংফা, অপশ্যন খ ৰুদ্ৰসিংহ, অপশ্যন গ শিৱসিংহ, অপশ্যন ঘ গৌৰীনাথ সিংহ। আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ক চুডাংফা। বন্ধু বান্ধৱীসকল, চুডাংফা ৰজাই দৈব্যকৰ্মত পৰি বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিল, গতিকে তেওঁ বামুণীয়া নীতি নিয়ম আৰু হিন্দু ধৰ্মৰ ৰীতি নীতিসমূহ আহোম ৰাজ্যলৈ পৰৱৰ্তী সময়ছোৱাত বোৱাই আনিবলৈ চেষ্টা কৰিছিল। আজিৰ ত্ৰয়োদশ প্ৰশ্নটো হৈছে কোনজন ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বোলা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক চুহুংমুং, অপশ্যন খ প্ৰতাপসিংহ, অপশ্যন গ ৰুদ্ৰসিংহ, অপশ্যন ঘ ৰাজেশ্বৰ সিংহ। আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ক চুহুংমুং বা দিহিঙীয়া ৰজা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথমগৰাকী বৰপাত্ৰ গোহাঁই কোন আছিল? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক আতন গোহাঁই, অপশ্যন খ কনচেং বৰপাত্ৰ গোহাঁই, অপশ্যন গ কলীয়া গোহাঁই, অপশ্যন ঘ পূৰ্ণানন্দ বুঢ়াগোহাঁই। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন খ কনচেং বৰপাত্ৰ গোহাঁই। বন্ধু বান্ধৱীসকল, বৰপাত্ৰ গোহাঁই পদবীটো চুহুংমুং দিহিঙীয়া ৰজাই সৃষ্টি কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা পুথিখন কোন আহোম ৰজাৰ দিনত লিখা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক চুডাংফা, অপশ্যন খ চুহুংমুং দিহিঙীয়া ৰজা, অপশ্যন খ চুজিনফা, অপশ্যন ঘ গদাধৰ সিংহ। আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ চুহুংমুং। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে শদিয়াখোৱা গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক দিহিঙীয়া ৰজা, অপশ্যন খ গৌৰীনাথ সিংহ, অপশ্যন গ পুৰন্দৰ সিংহ, অপশ্যন ঘ জয়ধ্বজ সিংহ। আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ক দিহিঙীয়া ৰজা। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ পৰৱৰ্তী প্ৰশ্ন মৰঙীখোৱা গোহাঁই পদবীটো কোনে সৃষ্টি কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ: অপশ্যন ক প্ৰতাপসিংহ, অপশ্যন খ চুহুংমুং, অপশ্যন গ চুকাফা, অপশ্যন ঘ চুজানফা। আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন খ চুহুংমুং। বন্ধু বান্ধৱীসকল, চুহুংমুং ৰজাৰ সমগ্ৰ ৰাজত্বকালটো সমগ্ৰ অসমৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। বান্ধৱীসকল, আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন চনত তুৰ্বক খানে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন ক 1532 চন, অপশ্যন খ 1562 চন, অপশ্যন গ 1568 চন, অপশ্যন ঘ 1654 চন। আৰু ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ক 1532 চন। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় যথেষ্টখিনি উপকৃত হ'ল। যদি আপোনালোকে চেনেলটোৰ জৰিয়তে উপকৃত হৈছোঁ বুলি বিবেচনা কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত এটা প্ৰশ্ন দিছোঁ, প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিবলৈ যত্ন কৰিব। আজিলৈ ইমানেই। নমস্কাৰ।